আহে থাকো ভাল লাগে বৰকি মই ভাল পাওঁ বেয়া দিনতো থাকো ভাল লাগে আছো আৰু বটাই থাকে আপুনি ভক্তি ভাৱ তাৰ ভিতৰত সোমাই গৈছে আগতেতো আনিছিল চাগে আগতে নাই আহা ইয়াৰ কথাবোৰ শুনিছো আমাৰ খাব বাজি Hello friends, welcome back to my YouTube channel Deepu's Blog. আজি আৰু নতুন ভিডিঅ' পেলাই আমাৰ গাঁওখনত মানে ডাঙৰ হাতৰ গাঁওখনত পূজা চলি আছে মাৰি পূজা তাতে যাম পূজা চাবৰ কাৰণে বহুত আগৰ পৰা পূজাখন চলি আছে আমি জন্ম নোহোৱাৰ আগৰ পৰাই পূজা ইমান পুৰণা পূজা যোৱাকালি গৈছিলোঁ মই তাৰ নাম আছিল নামৰ অলপ কিবা চাওক আপুনি মই পূজাখন চাওঁ আজি পূজাখন দেখা আজি বলি চলি কিবা কিবি আছে ভোগ চোগ খবৰ তাতে যাওঁ এতিয়া পূজাখন অলপ চাই আহোঁ অলপ মোৰ লগত আপোনালোকে চাব প্ৰাৰ্থনা চলাইছো এটা বস্তু দেখাম চাব এইটো যে মাইকটো দেখিছে যি মানে নাম পাতি ইউজ কৰিব কাৰণে আছে মাইকটোৰ দাম কিমান জানে মই প্ৰাইচটো আপোনালোকক দেখাম চাব কেনে দামী বস্তু বাপৰে বাপ মইতো বেছি যাম বুলি ভাবিছিলো হয়নে বুলি কৈছো কমত ভাবিছিলি কম দাম হ'ব 20,000 টকা হ'ব বাপৰে বাপ আপোনালোকে এইখন যিখন পূজা দেখিছে এইখন পূজা আজিৰ পৰা প্ৰায় আপোনাৰ 100-200 বছৰ আগৰ পৰা চলি আছে মানে আগতে কেনেকুৱা আছিল আমাৰ গাঁও চাওবিলাকত এনেকুৱা হেৰি নাছিল ন ডক্তৰ চক্তৰ বেছি এনেকুৱা নাছিল মানে আগতে এনেকুৱা আছিল এটা সময়ত মানে মহামাৰী দেখা দিছিল বহুত মানুহ ইয়াতে ঢুকাইছে এই মহামাৰীত তাৰপিছত কি হ'ল কোনোবা এজনক মানে ইয়াৰে বয়সীয়াল মানুহ এজনক বা মুৰব্বী এজনক সপোনত দেখালে বোলে এনেকুৱা তহঁতে এনেকুৱা পূজা এখন কৰিবি কৰি পেলাই ভালকৈ চাফ চিকুণ হৈ থাকিবি তেতিয়া তহঁতে আৰামত থাকিব পাৰিবি নহ'লে তহঁতৰ এনেকৈ মানুহ এনেকৈ ঢুকাই থাকিব তাৰে পিছত এইটো পূজা আৰম্ভ কৰিলে কৰাৰ পিছত এইটো লাহে লাহে কমি গ'ল এইটো পূজা তেতিয়াৰ পৰা চলি আছে আজি 200 বছৰমান হ'ব চাগে মই আন্দাজ এনেকুৱা নাজানো আৰু 200 বছৰ বা নহ'ব পাৰে 100-200 বছৰ এনেকুৱা তেতিয়াৰ পৰা এইটো পূজা চলি আছে কথাটো আপোনালোকক জনালোঁ কিছুমান জানে কিছুমান নাজানে সেইকাৰণে মই জনালোঁ কথাটো নাম চাই আছিলোঁ তাৰপিছত ঘৰত গুচি গ'লোঁ যাই পেলাই ঘৰত ভাত চাত খাই নেক্সট দিনাখনে আহিলোঁ অহাৰ পিছত মই হঠাতে গম পালোঁ ভিগু কাশ্যপ আহিছে তাৰপিছত ইউটিউবাৰ আছে 4-5টামান ইউটিউবাৰকেইটাও লগ কৰোঁ বোলো সেই বুলি মই আহিলোঁ বোলে ভিগুকেইটাৰ ওচৰত আহিলোঁ কিন্তু যিটো উৎপাত ফটো উঠাৰ ভালকৈ লগ কৰিব নোৱাৰিলোঁ হয়তো অকণমান কিবা অলপ আছে সেইখিনি ক্লিপ আপোনালোকে চাই লওক এতিয়া নামনো চালেইতো বহুত এতিয়া সেইখিনি ক্লিপ চাই লওক আপোনাৰ কালি নাম হৈছিল আজি এতিয়া ওজা পালি হ'ব ওজা মানুহ আহিব এতিয়া লাহে লাহে কিন্তু এইটো চাইডে মানুহ পুৰা ভিৰ হৈ আছে ভিগু কাশ্যপ থকা জেগাখিনিত এনে কেনেকুৱা লাগিছে এটা আহি পেলাই পূজাত আপোনালোকৰ ভক্তি ভাৱ তাৰ ভিতৰত সোমাই গৈছে আগতেতো আনিছিল চাগে আগতে নাই আহা ইয়াৰ কথাবোৰ শুনিছো কেলে পূজা হয় পুৰা ভাল লাগিছে ভাল লাগে এইখিনি আহি পেলাই মই আহোঁ মানে প্ৰত্যেক বছৰে আহোঁ ভাল লাগে চবেই গৈ এই চেনেলটো পুৰা ছাবস্ক্ৰাইব কৰি দিব দাদাই পুৰা মজা ব্লগ বনাই গোটেইখনে গৈ ছাবস্ক্ৰাইব কৰিছে আমাৰ খাব বাজি আমাৰ চিনাকি সেলফি চলি আছে চব সেলফি উঠা মানে চব সেলফি উঠা আৰু কোনবা আছে সেলফিৰ বাৰু উৎপাত পুৰা চলি আছে ফুটিব পৰা নাই মোৰ এতিয়া পৰা ৰখি আছো ফুটিব নিম বুলি সেলফি উৎপাত চলি আছে ঠিকুদা ইয়াৰ মাজতে এটা কথা আপোনাক কেনেকুৱা লাগিছে এইখিনি জেগাত আহে থাকো ভাল লাগে বৰকি মই ভাল পাওঁ কৈ থাকক নেকি বেয়া দিনতো থাকো ভাল দিনতো আছো আৰু বটাই থাকে আপুনি ইয়াতে ৰিলিফ বিলাব আহিছিল যে
আজি 2 বছৰ আগতে থাকিবই অভিজ্ঞতা থাকিবই ইয়াত 2 বছৰ আছে মানে এবাৰ 2020 আমাৰ কাৰণে অভিজ্ঞতা সদায় আছে 2020 ট্ৰেক্টৰ চলাই আহিছিল আপুনি গাড়ী ফাঁচিছে যে ট্ৰেক্টৰ চলাই আহিছিল তুমি আছিলা ন মই আছিলো তাতে Are you all my personal dreams? আজি ৰাইজৰ বাবে আহিছো সাহায্য দিবলৈ গতিকে ৰাইজৰ ট্ৰেক্টৰখন মই চলাম আগতে চলাই পাইছে নাই ট্ৰেক্টৰ সেকেন্ড এক্সপেৰিয়েন্স মোৰ প্যাৰ কিয়া দে গানটো চলাইছিলো বাট হেতু পাৱাৰ স্টিয়াৰিং আছিল হেতু পাৱাৰ নহয় চাগে মেনুৱেল একোনা বেছি ঘূৰাব লাগিব কথা নাই বাৰু নাই শক্তি আছে ৰাইজৰ বাবে সদায় শক্তি আছে এইটো কেনেকে টিপবা লাগিব এইটো বাইকে দিলি হ'ব এই হৈ গৈছে ষ্টাৰ্ট प्यार किया रे तो के प्यार किया रे दिल दिया रे तो के दिल दिया रे प्यार किया रे तो के प्यार किया रे সম্ভাৱনা চলি আছে ৰ'ব যিকোনো ধৰণে তেখেতসকলৰ বিৰোধ হৈ মোৰ ভাতৃৰ প্ৰতি অবিনাশৰ তৰফৰ পৰা বা মোৰ বন্ধু বা আপোনাৰ তৰফৰ পৰা মই কথাখিনি জানিব পাৰোঁ যে ইয়াত এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান হৈছে কিবা অসুবিধা হৈছে যিবোৰ অসুবিধাত আমি ভাগ লৈ সহায় কৰিব পাৰোঁ সেই অনুষ্ঠানবোৰত আমি থাকিবলৈ প্ৰয়াস কৰোঁ যিবোৰ অনুষ্ঠানত আহিব নোৱাৰোঁ বা নাহিলেও হয় তেনেকুৱা ক্ষেত্ৰত আহিবলৈ চেষ্টা কৰোঁ কিন্তু কেতিয়াবা কিবা কাৰণত ৰৈ যায় তাৰ বাবে ক্ষমা প্ৰাৰ্থী আৰু তথাপিতো আজি খুবেই ভাল লাগিছিল অবিনাশক যোগাযোগ বুজিছোঁ আমি 2020 যেতিয়া আহিছিলোঁ আমি নাৱেৰে আহিবলগীয়া হৈছিলে প্ৰায় আধা অংশ বাট আমাৰ গাড়ী ফচি গৈছিলে বৰষুণৰ সেই ডেকা ল'ৰাসকলে আমাক সেই গাড়ীখন মুকলিমত সহায় কৰিছে আৰু আমি দেখি ইমান ভাল লাগিছে এই ঠাইত পোহৰলৈকে আপোনালোকৰ সমস্ত ৰাস্তাই পকী ৰাস্তাত পৰিগণিত হৈছে আৰু ইমান ধুনীয়াকে গাঁওখন ৰাখিছে আপোনালোকে সিহঁতে সকলোৰ বাবে নিজৰ গাঁওখনৰ বাবে এটা সাহায্য কৰি যদি আপোনালোকে দিয়ে আমাৰ খুব ভাল লাগিব আৰু সদায় বৰষুণৰ বাকী ৰাইজ আপোনালোক এনেকেই থাকক আমি যিমান দূৰলৈ পাৰোঁ আমি এই গাঁওখনত সদায় পৰামৰ্শ দিবলৈ প্ৰয়াস এটা কৰি যাম যেতিয়া এইফালে অহা যায় অবিনাশলৈ ফোন এটা কৰা যায় যেতিয়া সি সিফালে যায় সি মোলৈ ফোন এটা কৰে এইটোৱে আচলতে আন্তৰিকতা আত্মীয়তা আপোনালোক সকলো থাকক ভালে অৱশেষত কৈছোঁ মা মনসাই জয় মা মনসাই গাঁৱৰ বাকী ৰাইজক সকলোৱে যেতিয়া মংগল আৰ্জিত হয় তাকে কামনা কৰিছোঁ ধন্যবাদ জয় মা মনসাই জয়